Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰটো সদায় নিচিনাকৈ ভালেই। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল গৰু বিহু। আমি এতিয়া নদীলৈ যাব ওলাইছোঁ, মানে গৰু গা ধুব, লগতে আমিও গা ধুম। আৰু কালি জেতুকা লগাইছিলোঁ, এই চব কি ধুনীয়া জেতুকা ৰং আহিছে। এইফালে মোৰ ভাই বোৱাৰী যাব আৰু এইফালে ননদ যাব, আমি চব যাবলৈ ওলাই ৰেডি হৈ আছোঁ। যাম আৰু এতিয়া লাহে লাহে আপোনালোকক সকলো পৰিৱেশ দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইফালে ভতিজী অলিম্পিয়া আমি ওলালোঁ আৰু ৰেডি হ'লোঁ, যাবলৈ যাম আৰু চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আমাৰ গৰু মাহ হালধি খান্দি আছে, মিঠাতেল ধুই মেলি এতিয়া নিব নদীত গা ধুৱাবলৈ। গৰুৱে তোমাক দেখি ভয়ে কৰিছে, ক'ৰ মানুহ আহি গ'ল বুলি। এতিয়া লগালে গৰু হৈ যাব। দাদা চাই হাঁহি দিয়ক, এফালে হাঁহি দিয়ক। চবে গা ধুব যাবলৈ ওলাই আছোঁ। মায়েতো নাযায়, মায়ে একদম বাৰান্দাত বহি আমি চবকে চাই আছে, মানে গণি আছে কোন কেইজন যাব, হিচাপ কৰি আছে কোন যাব কোন নাযাব। কিবা এটা কৈ দিয়ক, কিবা এটা কৈ দিয়ক, হাই বুলি কৈ দিয়ক, হাই বুলি কৈ দিয়ক, হাই বুলি কওকচোন আপুনি। কি খবৰ? ফুলজোপা কালি আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁৱে, আৰু ইমান ধুনীয়া হৈ আছে, মানে ফুল কিবাহৰ ওচৰলৈ মানে নাহিলে একদম থাকিবই ন, কি ধুনীয়া হৈ আছে, ইমান ধুনীয়া গোন্ধ এটা আহি আছে। বাই বাই, আমি যাওঁ। গৰু খুলিলে যাওঁ আৰু আমি আগে কিন্তু গৰু পাছে পাছে। গৰু আগে হ'ব লাগে, আমি আগে হৈ আছোঁ। এতিয়া গৰুক আগত দি আমি পিছে হ'ম। এডাল দীঘলতি এডাল গৰু পিঠিত, এই মানুহ পিঠিত একদম পুৰা তোমাক গৰু বাগালি লাগিছে। আমি গৈ আছো গৰু গা ধুৱাবলৈ। আজি গৰু বিহু। এই আমাৰ লগত আহিছে এইজনী আৰু এইজনী, এইজনী কিমান ডাঙৰ, একদম ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা নদী। এইটো আমাৰ বৰডেকা দেখিছা, পিছফালটোৱে দেখুৱাইছো বৰডেকা। মুখখন এনেকুৱা মই দেখাই আছো। আমি কিমান সময় থাকিম গা ধুই? জোক লাগে যদি কি কৰিবা? জোক লাগে যদি বিহু হৈ থাকিলে গৰু গা ধুৱাই মেলি হৈ গ'ল। এতিয়া আমি মানুহ মাহ হালধি সানি ল'লোঁ, এতিয়া গা ধুমগৈ। কিমান মানুহ দেখিছে নাই নদীত, পুৰা চবেই নিজৰ কামত ব্যস্ত, চব গা ধোৱাত ব্যস্ত। চিধা গৈ থাকিব দিছে, বিচাৰি গৈ আছো গা ধুবৰ কাৰণে। এটা দেখাম দেই আজি। এখন হ'ল আমাৰ পাম, ইয়াতে এইবিলাক হ'ল ভেলো গছ, অন্যান্য ঢেৰ কিবা কানি গছ আছে। এই গছজোপা আমাৰ, গছজোপা এই পানী হৈছিলে, পানীত এয়া বানপানী হওঁতে ইয়াত গুটিবিলাক
হৈ এখন ডাঙৰ বাৰী হৈ গৈছে দেখিছেনে? সেইকাৰণে দুৰ্বাইকৈ খালি ভেলৌ গছ হয়, অন্য গছ নাই। ভেলৌ অন্য কম দামী গছবিলাক। এইফালে আমাৰ গোটেইখন চাপৰিখন আমাৰে মাটি, এতিয়া খেতি বাতি কৰা হৈছে নদীৰ কাষত। এইটো সিমান দূৰত মেইন ৰোড, সেইটো মেইন ৰোড হয়। দূৰত সেইটো মেইন ৰোড, সেইফালেদি আমাৰ ঘৰ যায়গৈ। এইফালে যায় কাজিৰঙা নেশ্যনেল পাৰ্ক, সেইটো নেশ্যনেল পাৰ্কৰ লগতে ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা এখন নদী। সেই জাল কেনেকৈ পাইছে, সেয়া আমাৰখিনি গা ধুব গৈছে। তাত মানুহ ধেৰ থকাৰ কাৰণে ইয়ালৈ আহিছে। ইয়ালৈ মানে এতিয়া ইতিমধ্যে কমিছে অলপ অলপ। গা ধুই আহি গ'লো, আহি গ'লো গোটেই কাল আহিছে দেখিছা। আগতো কৈ আছে, আগতো ইয়া আগৰ মানুহখিনি আহি আছে। নদীখন নদীৰ মানুহ নাইকিয়া হৈ গ'ল, চব গা ধুৱাই ধুৱাই গ'ল গ'ল। দেখাই দে কাহে হৈ গ'ল নদীত গা ধুই, এদিন অকণমান গা ধুয়ে। এইটো আমাৰ কলীয়া চেনিৰাম, চেনিৰাম। নাৱত উঠিব ভয় লাগে পাই। এখন নাৱত বহিব পাৰে। পাৰতে আমাৰ ঘাটত নাও থৈ দিয়া আছে এখন এখন। আকৌ ইফালে এয়া সেইফালেও আছে নাও লৈ সিফালে পাৰ হয় মানুহবোৰ। এয়া অৰ্মিটো আছে, চেনিৰাম আছে, চেনিৰাম দেই। লগতে পুনমো আছে, লগতে ময়ো আছো। আজি যিহেতু গৰু বিহু, আজি মানে ৰাতিৰ সাজত 100 এডাল বন শাকৰ চব্জি খাই আমি এতিয়া শাক বিচাৰিব আহিছোঁ। 100 এডাল বিচাৰি নাপাওঁ বাৰু, অসম্ভৱ। তথাপিও বিচাৰিম, কিমানডাল পাওঁ বিচাৰোঁ আৰু সেয়া বিচাৰিব আহিছোঁ। বিচাৰিছোঁ আৰু পাইছোঁ কেইডালমান। কি কি পালোঁ আমি? কচু পালোঁ, ঢেকীয়া, তাৰপিছত মৰিচা, জাতিলাও, পচতীয়া আগ আৰু বিচাৰিব আছে মানিমুনি, এনেকৈ কিবা কিবি আৰু ঢেৰ ল'ব আছে। এতিয়া আমি আমাৰ ঘৰৰ ওচৰতে বৰশী খেল হৈ আছে, তাকে চাবলৈ আহিছোঁ। মই, মোৰ ভাই বোৱাৰী, ভতিজী, মৌচুমী, আমি চব চাবলৈ আহিছোঁ। আৰু এইফালে আগত গৈ আছে সিহঁতে, আমাৰ টিকলিকেইজনী, আৰু আমি পিছে পিছে গৈ আছোঁ। খেল আৰম্ভ হ'ব এতিয়া। মানুহ দেখিছে নাই, ইমান মানুহ হৈছে। ভগৱান, আমি দেখাই পোৱা নাই, মোবাইলতহে যি দেখিছোঁ কেমেৰা দি। এনেই থিয় হ'লেতো একোৱেই দেখি নাপাওঁ মানুহৰ ভিৰত। চাৰিওফালে মানুহ, মাজত তেনেকৈ ৰছী বান্ধি দিয়া আছে। এই সাপডাল যে দেখিছে, এই সাপডাল সঁচা সাপ হয়। সাপডাল পূজা কৰি লৈছে চাগে, তাৰ কাৰণে এনেকৈ লৈ থাকিব পাৰিছে, নহ'লেতো এনেকৈ লৈ থোৱাটো সম্ভৱ নহয়। এনেকৈ আছে দেখিছে। এয়া খেল আৰম্ভ হৈ গ'লে ইয়াত আহি আছোঁ
বৰশী খেল উপভোগ কৰি বৰ ধুনীয়া লাগিছে পিঠিত কি ধুনীয়াকৈ একদম পুৰা বৰশী সোমোৱাই দিছো পিঠিত একদম বৰশী লগাই দিছে আৰু এইফালৰ পৰা এডাল নাক খুলিবি না নাক স্প্ৰিং ন এইফালৰ পৰা সোমোৱাই ইফালে উলিয়াই দিছে পুৰা একদম আপোনালোকক দেখাইছোৱে মোৰ একদম বহুতে ভয় লাগিল সাপ ওলাইছিল নেকি সাপ এটা লগাই কেমেৰাত ইমান ভালকে উঠা নাই চাগে আমি কিন্তু দেখিছো আৰু ওচৰৰ পৰা সাপ জ্বালা এতিয়া আমি যাওঁ আৰু ঘৰলৈ হ'ব এতিয়া হেপী বিহু বুলি কোৱা হেপী ৰঙালী বিহু সকলোকে আমাৰ ফালৰ পৰা আমাৰ মানে পৰিয়ালটিৰ তৰফৰ পৰা বিহুৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰাও থাকিলে ৰঙালী বিহু শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল বুলি কৈ দিয়া ওলগ জনালোঁ কোৱা ৰিচা হেপী বিহু বুলি কোৱা ভালকৈ কোৱা হেপী বিহু বুলি কোৱা ভালকে কৈ দিয়া বিহু